বড়োলেণ্ড সরকারের দ্বারা আয়োজন করা দ্বিতীয় মাশরুম মেলার এই আজির এই মুকলি সভার উপস্থিত আমার মাশরুম মিশনের চেয়ারম্যান তথা হিসেবে সদর সিং ডাঙরিয়া এই মিশনের এই কার্যসূচীর উপস্থিত আমার গোসাইগাঁও অঞ্চলের সকলের শ্রদ্ধার সকলের পরিচিত ধীরেন বসুমতাৰী ডাঙরিয়া ইয়াত উপস্থিত আমার প্ৰাক্তন ডাইৰেক্টৰ এগ্ৰিকালচাৰ বিভাগৰ আৰু বৰ্তমান এগ্ৰিকালচাৰৰ অতিথি মনোৰঞ্জন দাস ডাঙরিয়া বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বায়োটেকনলজি বিভাগৰ হেড তথা আমার এই মিশনের মেইন টেকনিক্যাল এডভাইজার সঞ্জীব দাস ডাঙরিয়া ওএসডি পুষ্পধর দাস ডাঙরিয়া ইয়াত উপস্থিত তামোলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সঞ্জীৱ বসুমতাৰী ডাঙরিয়া আমাৰ বিভিন্ন বিষয়াসকলৰ লগতে UPPL আৰু BJP ইয়াত উপস্থিত আমাৰ কৰ্মকৰ্তাসকল আজিৰ এই বিশেষ অনুষ্ঠানৰ বিশেষভাৱে আমন্ত্ৰিত বড়োলেণ্ডৰ বিভিন্ন অঞ্চলৰ পৰা অহা আমাৰ ছেল্ফ হেল্প গ্ৰুপৰ লগত জড়িত মাতৃসকল বাইদেউসকল বৰ ভনীসকল লগতে আমাৰ মাছৰুম খেতিয়কসকল মই সকলোলৈ আমাৰ চৰকাৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ এই মাছৰুম মিছনৰ দ্বাৰা যি দুদিনীয়া ইয়াত মেলা পাতিছে এই কাৰ্যসূচীত আপোনালোকে ইমান বিয়া বতৰক আহি উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি মোৰ বিশ্বাস হৈছে যে চৰকাৰে যদি কিবা এটা কৰিব বিচাৰিলে মনে প্ৰাণে যদি বিচাৰে চিনচিয়াৰলি যদি কাম কৰিবলৈ বিচাৰে ততকাৰে এই কামটো সফল হয় আৰু আজি এই মাছৰুম মিছনে এটা ডাঙৰ উদাহৰণ যে যোৱা বছৰৰে আমি আৰম্ভ কৰিছিলোঁ আৰু এই বছৰৰ যিটো বহুত এটা বৃহত্তৰ এটা মিছন হিচাপে আজি ৰূপ ধাৰণ কৰিছে ইয়াৰ কাৰণে মই আমাৰ মাছৰুম মিছনৰ চেয়াৰমেন আৰু গোটেই টিমটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আপোনালোক আমি সকলো অসমবাসী হৈ বড়োলেণ্ডবাসী হৈ বড়োলেণ্ড অঞ্চলত আগৰ সময়ত বেলেগে চৰকাৰ চলাই আছিলে তেখেতসকলৰ দলৰ নাম BPF আছিলে সেই সময়ত আপুনি মাছৰুম মিছন বা বেলেগ বেলেগ মিছনৰ কথাটো বাদ দিয়ক মানুহ জীয়াই থকাৰ কাৰণে বহুত চিন্তা কৰি আছিলে যে আমি বড়োলেণ্ডত শান্তিভাৱে জীয়াই থাকিব পাৰিম নে নাই আমি নিৰাপত্তা পাম নে নাপাম আমাৰ ঘৰৰ পৰিয়ালৰ প্ৰত্যেকজন মানুহে নিৰাপত্তাত আছে নে নাই আমাৰ ল'ৰা ছোৱালী আমাৰ ছাত্ৰ ছাত্ৰী স্কুল কলেজত গ'লে ভালকৈ ঘূৰি আহিবনে নাই ঘৰৰ মালিকজনে যদি কিবা কাম লয় ঘৰৰ পৰা ওলাই গ'লে তেখেতে ঘূৰি আহিবনে নাই তেনেকুৱা বিভিন্ন চিন্তা কিবা যদি উপাৰ্জন কৰে কোনোবা ধন দাবী দিবলৈ আহিব নেকি ভাল ঘৰ এখন বনালে কোনোবা পইচা বিচাৰিব আহিব নেকি তেনেকুৱা বহুত চিন্তা আমাৰ মানুহবিলাকৰ মাজত আছিলে প্ৰত্যেকটো মুহূৰ্ততে ভয় শংকাৰ মাজত আহিছিলে ইলেকশ্যন আহিলে বহুত ভয় কৰিছিলে কাৰণ প্ৰত্যেকটো ইলেকশ্যনত মাৰপিট হৈছিলে আপোনালোকে দেখিবলৈ পাইছে কেতিয়াবা কিবা এটা ডাঙৰ প্ৰগ্ৰাম হ'লে ভয় কৰিছিলে কিবা মিটিং হ'লে ভয় কৰিছিলে মিটিঙৰ শেষত কোনোবা ডেকা ল'ৰাবিলাক মদ খাই পেলাই মাৰামাৰি কৰে মানুহবিলাকক ভয় খোৱায়
এইবিলাক যোৱা 17 বছৰত BPF-ৰ চৰকাৰৰ সময়ত হৈছিলে। কিন্তু আজি বদলেন বাকী প্ৰত্যেকজন মানুহে মহিলাই হওক, পুৰুষেই হওক, যুৱ যুৱতীয়ে হওক, জ্যেষ্ঠই হওক, কোনো এজন মানুহে ভয় আৰু শংকাত জীৱন কটাব লগা হোৱা নাই এই 2.5 বছৰত। আৰু আমাৰ উদ্দেশ্যটো এইটোৱে আছিলে, UPPL আৰু BJP চৰকাৰ গঠন কৰাৰ একমাত্ৰ উদ্দেশ্য আছিলে যে বদলেন বাকী ৰাইজক, এই 35 লক্ষ জনসাধাৰণক, ইয়াত বড়ো, অসমীয়া, বঙালী, ৰাজবংশী, মাইনৰিটি, গোৰ্খা, আদিবাসী, যিমান জনগোষ্ঠী আছে, সান্থালী, সকলো নিৰাপদে জীৱন যাপন কৰিবলৈ, জীয়াই থাকিবলৈ এটা পৰিৱেশ পাব লাগিব। সেইকাৰণে আমি অস্ত্ৰ আৰু হিংসামুক্ত সমাজ গঠন কৰিব লাগে বুলি আমি কঠোৰ কাম কৰিছিলোঁ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আশীৰ্বাদ, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদ আৰু আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বদলেখনত আমি স্থায়ী শান্তি আনিবলৈ সক্ষম হৈছোঁ। আৰু এই ক্ষেত্ৰত মই বদলেন বাকী ৰাইজক, বিভিন্ন জাতি জনগোষ্ঠীৰ সামাজিক সংগঠন, ছাত্ৰ সংগঠন, জাতীয় সংগঠনবিলাকক ধন্যবাদ দিব বিচাৰিছোঁ যে আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখিছে। এইকাৰণে আজি আমি তেনেকুৱা এটা পৰিৱেশ গঢ়িবলৈ সক্ষম হৈছোঁ। বদলেন অঞ্চলত ভূমিৰ সমস্যাটো চবচে ডাঙৰ সমস্যা। এজনে আনজনক ভয় খুৱাই আপোনাৰ মাটিটো দখল কৰিব, আপোনাৰ মাটিটো খেদি দিব, আপুনি মাটিৰ অধিকাৰ নাপাব, এইবিলাক কৈয়ে যোৱা বহুত বছৰ ইয়াতে ৰাজনীতি কৰি আছে মানুহবিলাকে। আৰু সেই ৰাজনীতিবিলাক স্থায়ীভাৱে আমি শেষ কৰি দিব বিচাৰিছোঁ। কাৰণ অহা 2 বছৰৰ ভিতৰত বদলেনত আমি আৰু 85% মানুহৰ ভূমিৰ সমস্যা সমাধান কৰিবলৈ গৈ আছে। 85% মানুহৰ। আজি কিছুমানে ভয় খুৱাইছে, আপোনাক ইলেকশ্যন কৰিব, আপোনাক খেদিব, আপোনাক কিবা এটা কৰিব। চাওক, ঈশ্বৰে ভগৱানে যেতিয়া আমি জন্ম পাইছোঁ, সেইদিনাই আমাক মাটি, পানী আৰু হাৱা, এইটো আমাৰ জন্মগত অধিকাৰ হিচাপে দি পঠাইছে। যদি মাটিয়ে নাই মোৰ কাৰণে, ঈশ্বৰে মোক জন্ম নিদিলেহেঁতেন। মই খাবৰ কাৰণে যদি পানী নাই, ঈশ্বৰে মোক জন্ম নিদিলেহেঁতেন। মই উশাহ ল'বলৈ যদি হাৱা নাই, মই জন্ম নাপালোঁ হয়, জন্ম পোৱালৈকে মৰিবলৈহেঁতেন। গতিকে আজি ইয়াত আপোনাৰ হাৱাৰ অধিকাৰ আছে, পানীৰ অধিকাৰ আছে, ভূমিৰ অধিকাৰ আছে। কিন্তু এই অধিকাৰবিলাক আইনগতভাৱে অলপ বেলেগ বেলেগ লিখি থোৱা আছে। আৰু এই বেলেগ বেলেগ লিখি থোৱাটোৱে সুযোগ লৈ পেলাই কিছুমানে ৰাজনীতি কৰে, আপোনাক ভয় খুৱাই, আপোনাক ঠগাই, এই ৰাজনীতিবিলাক কৰি থাকে। আৰু আজি UPPL BJP চৰকাৰৰ দিনত আমি 2.5 বছৰত 43,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলোঁ। বাকী সমস্যা আমি সমাধান কৰিবলৈ গৈ আছোঁ। ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে এটা কাউন্সিলতে ভূমি মেলা হৈছে, ভূমিৰ সমস্যা সমাধান কৰিবলৈ মেলা পাতিছে। এইটো হ'ল বড়োলেণ্ড কাউন্সিল। ভাৰতবৰ্ষত 10টা কাউন্সিলৰ ভিতৰত বড়োলেণ্ড একমাত্ৰ কাউন্সিল য'ত আজি ভূমিৰ ডকুমেণ্টবিলাক, আপোনালোকৰ মাটিৰ কাগজবিলাক ডিজিটাইজ কৰা হ'ল, ডিজিটেল কৰা হ'ল। আজি আপুনি যদি আমাৰ বৈশ্বমেট্ৰিক ৱেবছাইটত যায়, আপোনালোকে যদি বিচাৰে, আপোনালোকে লাহেকৈ 1 মাহৰ পিছত দেখিবলৈ পাব আপোনাৰ নামত যিটো মাটি আছে, তজি হওক, মেডি হওক, যি হওক, আপোনাৰ গোটেই পেপাৰটো আপুনি মোবাইলতে ডাউনলোড কৰিব পাৰিব। এইটো BPF-এ কৰা নাই, আমি কৰিছোঁ। UPPL BJP চৰকাৰে মোবাইল কৰিছোঁ। আমাৰ সময়ত আজি আমি ল'ৰা-ছোৱালী, দুখীয়া ল'ৰা-ছোৱালীবিলাকক ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে চৰকাৰী খৰচত আমি দিল্লী, গুৱাহাটীত পঢ়িবলৈ পঠাইছোঁ। IAS IPS অফিচাৰ বনোৱাৰ কাৰণে আমি দিল্লীলৈ, গুৱাহাটীলৈ পঢ়িবলৈ পঠাইছোঁ, যাতে তেখেতসকলে ডাঙৰ ডাঙৰ বিষয়া হ'ব পাৰে। এইটো BPF-ৰ নহয়, সময়ত নহয়, আমাৰ সময়ত কৰিছোঁ। আজি চেল্ফ হেল্পবিলাকক হাজাৰ ট্ৰেইনিং দিয়া হৈছে। এই ট্ৰেইনিং দিয়া চেল্ফ হেল্প গ্ৰুপবিলাকক যোৱা কেইমাহৰ আগত